নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে নগাঁৱৰ শিৱ মন্দিৰটো দেখিলে। এতিয়া আপোনালোকে নেক্সট এই ভিডিঅ'টোত আপোনালোকে নগাঁৱৰ বৰদোৱা থানখন আৰু য'ত আমি ৰাস্তাত যাওঁতে পাই দেওশাল মন্দিৰ বুলি এটা আছে, সেইটো মন্দিৰ চাওকচোন আপোনালোকে। আৰু ইয়াত অদ্ভুত বস্তু এটা দেখা পালে, এইবিলাক দেখিছেনে? চব হালধীয়া টেম্পো নগাঁৱত। এইখনে হ'ল নগাঁও, এইটো ডাঙৰ ঘড়ী ইয়াতে। আৰু এতিয়া আমি মেইন থানলৈ যোৱা গেটটো পাই গ'লো। ইয়াৰে ভিতৰেদি আমাৰ 2 কিলোমিটাৰমান সোমাব লাগে, 2-3 কিলোমিটাৰ। এতিয়া মই আহি পালোঁ বটদ্ৰৱা থান। এইটো বটদ্ৰৱা সদৰৰ দোকান আছে এনেকে। কি লৈছে? হ'ব দিয়ক। আকৌ নহয় বল, অলপ ওলাই আৰু বমি চমি। বল সোমাও, চলি ইয়াতে ভৰিত ধুই লওঁ। ভৰিয়াত ধুই কিনে ভিতৰত সোমাম। এতিয়া আমি এই মানুহখিনি ভৰিয়াত ধুই লওক। গোটেই মানুহখিনি আমাৰ বহুত হৈছে নে ট্ৰেভেলাৰ এখনত। ইয়াত মানে নৈবদ্যবিলাক আনিলে ইয়াত আপুনি জমা দিব লাগিব। ইয়াৰ পৰা ভোগবিলাক লগাই দিয়ে নৈবদ্যবিলাক। বন্ধুসকল, আপোনালোকে মোৰ থাম্বেলটোত চাই গম পাইছিলে চাগে, এই 600 বছৰ পুৰণি শিলিখাডাল হ'ল এইডালৰ তলতে গুৰুজনাই পুস্তক লিখিছিল। মই শুনামতে 600 বছৰমান হ'ব আৰু। থানখন হৈছে এইটো। ইয়াত মানে কিবা কাম চলি আছে কাৰণে ইয়াত থানখন ৰাখি থৈছে তেওঁলোকে। ইয়াৰ ভিতৰত সোমাব নিদিয়ে। ইয়াৰ ভিতৰত আপোনাৰ ধুতি চুৰিয়া পিন্ধিয়ে সোমাব পাৰিব। এইটো হৈছে মেইন থানখন। ইয়াৰ ভিতৰতে আছে। আপোনালোকৰ মানে কিবা কাম চলি আছে ইয়াৰ ভিতৰত। আৰু এইখনেই হৈছে 600 বছৰমান পুৰণি পিতলৰ এই দৰ্জাখন। কওকচোন এই থানখনৰ বিষয়ে। থানখনৰ বিষয়ে মানে গুৰুজনৰ প্ৰথম জন্ম ইয়াতেই হৈছে। হোৱাৰ পিছত তেওঁ ছমাহতেই তেওঁৰ দেউতাক ঢুকাই গ'ল, মাতৃ ঢুকাই গ'ল। ঢুকোৱাৰ পিছতেই মানে লাহে লাহে তেওঁ 2 মাহ আছিলে খেৰচুটি। তেওঁ ডাঙৰ দীঘল কৰাৰ পিছত যেতিয়া 12 বছৰ বয়স হৈছে, তেতিয়া তেওঁ মহেন্দ্ৰ কন্দলীত মানে নাম লগাই দিছে। দিয়াৰ পিছত তাতে পঢ়া শুনা কৰাৰ পিছতেই তেওঁৰ এই বিয়া বাৰু পাতিলে। পতাৰ পিছত তেওঁ মানে ধৰ্মনীতিৰ কাৰণে তেওঁ মানে ধৰ্ম প্ৰচাৰ কৰিবৰ কাৰণে ইয়াৰ পৰা ওলাই গৈছিল। প্ৰথম গৈ পিনে বৰপেটা দিয়ে এনেকৈ ঘূৰি গোটেইখিনি ঘূৰিলে। আৰু তেওঁ আৰু ঘূৰি আহিব নোৱাৰিলে আৰু তাতে সেইপিনে মৃত্যু হৈ গ'ল। এতিয়া তেওঁৰ পদৰ চিহ্ন আছে ইয়াত। 2 পদৰ মানে চিহ্ন আছে ইয়াত। এই পদখিলাত আৰু সেই পদখিলাত মূল কীৰ্তন ঘৰ আছে, ভাগৱত আছে তাতে নাম প্ৰসংগ কৰে। এতিয়া সেই মূল কীৰ্তন ঘৰটোতো এতিয়া খুলি দিয়া নাই মানে এতিয়া এই মাৰ্বল লগাই আছে। CMA নিজে এয়া মানে লগাই আছে। এয়া হ'লেই মাঘৰ পূৰ্ণিমালৈ মানে এখন তালৈ নিয়াৰ এটা কথা আছে। এয়া হৈ গ'লে মানে তালৈ লৈ গুচি যাব। আৰু আকাশী গংগা আছে, তেওঁ গুৰুজনাৰ লগত থকা যিসকল ভকত আছিলে সেইসকলৰ পানীৰ অসুবিধা হৈছিলে খোৱাৰ। তেতিয়া মানে সেই গুৰুজনাই কৰিলে কি, যে বাৰু আজিতো থাকা, দেখা যাব কি কৰিব পাৰোঁ মই। তেওঁলোক যেতিয়া ৰাতি শুই পেলাই নি পালি দিলে, তেতিয়া মধ্যনিশাই এই গঙা ভাগ নমালে তেওঁ নিজে। ৰাতিপুৱাটো দেখে গোটেইখন পানী। তাতে গা পা ধুইছে, খোৱা বোৱা কৰিছে, গা হেৰি কৰি। আৰু তেওঁ পানী খোৱা হেৰি এটাও আছে, তাত ডাঙৰ কুঁৱা এটা আছে, সেইটো এতিয়া হেৰিকৈ ৰাখিছে।
আপোনালোকে গমেই পাৰে দাদা এইখিনি কথাখিনি ক'লে মই ইমান ভালকৈ নাজানো দাদাক সেইকাৰণে সুধিলোঁ ইয়াতে মানুহ যাতে ইয়াতে তেওঁ চাই চিতি আছে এইবিলাক বস্তুবিলাক আৰু ইয়াৰ পৰা ওলাওঁ আমি এতিয়া ইয়াৰ পিছত ঘৰত যাম আৰু চাওঁ আৰু কিবা পাওঁ যদি যাম এতিয়া আমি আহিছোঁ দেওশাল মন্দিৰত যাওঁতে পাইছিলোঁ কিন্তু সোমোৱা নাছিলোঁ এতিয়া আহোঁতে আমি সোমালোঁ এইটো দেওশাল মন্দিৰ ইয়াৰ মাহাত্ম্য অলপ Audio Jungle. Audio Jungle. तेरे सामने है झुका मेरे सर पे हाथ रख तेरा ओम नमः शिवाय দেখিছেনে আপোনালোকে কি ধুনীয়াকৈ পূজা অৰ্চনা কৰি কিনে আমাক আশীৰ্বাদ দিলে ইয়াৰ পৰা এতিয়া ওলাই কিনে আমি পূৰা ঘৰত যাম এইখিনিতে মোৰ ব্লগটি সামৰণি মাৰিলোঁ নেক্সট ব্লগত নেক্সট ভিডিঅ'ত মই কি জেগা দেখা আপোনালোকক দেখাই থাকিম তো ভিডিঅ'বোৰ মোৰ চাই থাকিব